আগদিনাখন সিহঁতে ক'ৰবাত দুইটা ফুৰিবলৈ গৈছে। তাৰপিছত গৈ পেলাই মানে কি আৰু তাই ধুনীয়াকৈ আহিছে ৰাতি 10:30 বজাত আহি পেলাই সি নমাই থৈ পেলাই সি দোকানলৈ গুচি গ'ল। তাৰপিছত আৰু আহি মানে কি তাই বাহিৰতে ভাত পানী খাই আহেতো, অহাৰ কাৰণে মই মানে কি আৰু ডিষ্টাৰ্ব নিদিওঁ। সি প্ৰায় 1-1:30 মানত আহিছে দেই। কেতিয়াবা ধৰা সি তাই যেতিয়া 1-1:30 বাজিছে আহিছে দেৰি হৈছে, তেতিয়া তাই মানে কি তাইক ডিষ্টাৰ্ব দিয়া নাই আৰু ইমান জটিলকৈ ভবাও নাই কথাটো। ৰাতিপুৱা সি যেতিয়া সাৰ পাইছে সি লগে লগে গৈছে মা এই ক'ত আছে, গৈ পেলাই চাংগি মাতি, ময়োতো ৰাতি ফোন কৰিছোঁ, দৰ্জা বন্ধ ভিতৰৰ পৰা। তাৰপিছত আৰু যেতিয়া মানে সি ইমান চাংগি মাতি আছে, তাৰপিছত যেতিয়া মাতা নাই, ফোন কৰিছোঁ ফোন ধৰা নাই, তেতিয়া এটা সন্দেহ হ'ব নাই কোৱাচোন? ভিতৰৰ পৰা যেতিয়া ৰুম লক কৰি থয়, সি লগে লগে মানে গড় মাৰি একেবাৰে দৰ্জাখন ভাঙি দিছে জানানে। কালি সন্দেহটো হ'ল যেনেকৈ যেতিয়া আপোনাৰ চিপজৰি লোৱা অৱস্থাত আপোনাৰ শূন্যত থাকিব লাগিব না মানুহজন। ৱালততো আপোনাৰ চুইচাইড কৰিব নোৱাৰে। ৱালত ৰচি ফেলে ৱালত যেতিয়া আপোনাৰ হুক লগা বুলি কৈছে, তেতিয়া হুক লগাই আপুনি ৱালৰ ছাইডত আপোনাৰ চুইচাইড হ'ব পাৰে নেকি? হয়তো নিশ্চয় ফেন লাগিব, তাত ফেন নাছিল ৰুমটোৰ ভিতৰত। গতিকে ৱালৰ ছাইডত তাৰমানে দি ফেলে তেওঁলোকে চুইচাইড কৰা বুলি কৈছে। তাৰমানে মোৰ এইটো একদম পুৰা তাৰমানে মনত বিশ্বাস হোৱা নাই। এইটো অফিচাৰে যদি কৈছে বা কিবা যদি কৈছে মোৰ তাৰমানে বিশ্বাস হোৱা নাই। এইটো তাৰমানে কি মাৰ্ডাৰ কেছ, সেইকাৰণে তাৰমানে মই আৰু ভাবিছোঁ কি এইটো কি প্ৰিপ্লেড মাৰ্ডাৰে হয়। তেতিয়া সৎকাৰ কৰিবলৈ যাওঁত আমি যেতিয়া কাপোৰ কানি খুলি দিওঁ, তেতিয়াতো আমি অৱস্থাবিলাক বেলেগ দেখি আছোঁ যে চুইচাইড কৰা মানুহটো এনেকুৱা নহয়। হাতত খুন হয়, ইয়াত খুন আছে, ভৰিত খুন আছে, আপোনাৰ ইয়াত গালেদি খুন আছে, বুজিছে। তেতিয়া আমি আৰু জ্বলাব নিদিয়াৰ কাৰণে মই নিদিলোঁ, বুলি জ্বলাব নালাগে। তেতিয়া আমি আকৌ অফিচাৰ থানাত আহিলোঁ, চানমাৰী থানা। আপোনাৰ লেফ্ট চাইড ৰাইট চাইডে আপোনাৰ তেওঁলোকৰ অপাৰেশ্যন কৰা আছে, কিন্তু লেফ্ট চাইডত তাৰমানে এইটো মানে কি তেলে আছে। মানে অৰ্থাৎ যেতিয়া খবৰ পাওঁ, তেতিয়া আমি গুৱাহাটী আৰু বঙাইগাঁৱৰ পৰা আপোনাৰ অলপ দূৰত্ব হৈ যায়। তেওঁলোকে আমাক কি কৰে, অপেক্ষা নকৰা কৰি তেওঁলোকে কি কৰিলে, আমাক তেনে একবাৰ ফোন কৰিল যে আমি ডেড বডিটো এই এয়াৰপৰ্ট লৈ আহিছোঁ, কিন্তু চুইচাইড কৰা বুলি মোক খবৰ দিছে। ৰুমৰ ভিতৰত চুইচাইড কৰিছে, ৰুমৰ ভিতৰত চুইচাইড কৰা মানুহজন পুলিচ নহয় কৰি তেওঁ দৰ্জা খুলি তেওঁ সেইটো লৈ আহিল। তেওঁ ঘৰৰ মাক আছিল, বাবেক, আৰু যাওঁতে আমাৰ দেৰি হৈ গ'ল। তেওঁলোকে অলৰেডি কি কৰিল, পষ্টমৰ্টমো কৰিল, আমাৰ এই চানমাৰী থানাতো আনিল, চানমাৰী থানাৰ পৰা তেওঁ পষ্টমৰ্টম কৰি গাড়ীত নি আমাক ৰখি আছে। এইবিলাক একো জনা নাছিল, কিন্তু একবাৰ তেওঁ জনাইছিল কিবা অলপ টকাৰ প্ৰদামত পৰা বুলি 10 লাখ টকা, কিন্তু মোক তেওঁলোকে সিমানখিনি ডিমাণ্ড দিয়া নাছিল। কিন্তু মোৰ কাণত ফেলে তাই মানে কি একচুৱেলি খুব মেণ্টেল ক'ৰবাৰ পৰা তাই যেতিয়া ওপৰলৈ উঠিছে নহয়, মানে কি তাই হয়তো ওপৰলৈ যোৱাটো কিছুমানৰ ধৰা হেৰি হ'ব পাৰে। অলপ দিনৰ পৰা মানে কি হৈছে, তাই মানে এই বস্তুটো মানে সিহঁতৰ তাই অলপমান বাহিৰত গৈ বোলে কথা পাতে। তাই 2 ঘণ্টা সময় ৰাতি কিবা কথা পাতি আছে লগত, তাৰমানে কোনোবাই তাইক মানে ফোন কৰি থাকে। তাৰপিছত সিও মানে তাইক সুধি থাকে যে কোনেনো ফোন কৰে।